কবিতাৰ শিৰোনাম মমতাহীন পিতা। কবি বেলা মোদী। তিব্বতৰ পৰা অৰুণাচল হৈ আহি ব্ৰহ্মপুত্ৰ নাম অসমত পালা। সৰু সৰু জাতিক সাৱটি ধৰি এক বৃহৎ জাতি গঢ়িলা। তোমাৰ পাৰত সংস্কৃতিক প্ৰাণ দিলা। দুয়োপাৰৰ উপত্যকা পলসুৱা কৰি নানা ধৰণৰ শস্যৰে খাদ্যৰ ভঁৰাল উপচাই দিয়া। দুখ সুখ অভিমানবোৰ তৰংগত বিলীন কৰা। পিয়াহত আতুৰ মানুহক পানী দিয়াৰ আগত কোন জাতিৰ বুলি প্ৰশ্ন নকৰা। তোমাৰ ঘাটৰ বীৰ শ্বহীদৰ কেঁচা তেজ ধুই নিওঁতে শত্ৰুৰ নে মিত্ৰৰ বিচাৰ নকৰা। অনৈক্যৰ মাজত ঐক্য তুমিয়েই শিকালা। তথাপি কিয় ইমান ভয়ানক ৰূপ ধৰা? তোমাৰ শক্তিৰ অহংকাৰত নে ভোকত? দুয়ো পাৰ গিলি গছ মাটি জীৱ জন্তু ঘৰ সকলো মোহাৰি পেলোৱা। গংগা মা তোমাৰ দৰেই হিমালয়ৰ পৰা অহা। গংগা মা তোমাৰ দৰেই হিমালয়ৰ পৰা অহা। শান্ত কোমল আৰু মমতাৰে বুকুখন ভৰা। উদাসীন আৰু লাঞ্ছিত হ'লেও গেলা পচা দুৰ্গন্ধত উশাহ ল'বলৈ কষ্ট পালেও মুক্তিৰ দুৱাৰ ৰাখিছে খোলা। কাবৌ কৰিছোঁ প্ৰভু গংগা নদীৰ পৰা ব্ৰহ্মপুত্ৰক মমতা অলপ দিয়া।